নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা কৈ লাইক কৰি দিব এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ প্ৰথমটো খবৰ হৈছে দেশবাসীলৈ সুখবৰ শীঘ্ৰেই ভাৰতত উপলব্ধ হ'ব কেঞ্চাৰ ভেকচিন সিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ বিষয়া আদৰ পুনৱালাই সদৰি কৰিছে এই কথা কেইমাহমানৰ পাছতেই দেশত উপলব্ধ হ'ব কোৱাড্ৰিভেলেণ্ট হিউমেন পেপিলোমাই ভাইৰাছ ভেকচিন আৰু জৰায়ুৰ কেঞ্চাৰ ৰোধত প্ৰস্তুত কৰা হৈছে এই ভেকচিনসমূহ ভেকচিন যুটীয়াভাৱে প্ৰস্তুত কৰিছে সিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজিয়ে প্ৰস্তুত কৰিছে দৰ্শকসকল সাধাৰণ জনতাই ক্ৰয় কৰিব পৰাকৈ নিৰ্ধাৰণ কৰা হ'ব ভেকচিনৰ দাম এই মুহূৰ্তত দিবলৈ লৈছো পৰৱৰ্তী খবৰটো ডব্লিউ যাদৱক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী মহানগৰৰ আৰক্ষীয়ে ছাত্ৰীবাৰীৰ ব্যৱসায়ী অৱধেশ যাদৱক হত্যা কৰি পলায়ন কৰিছিল ডব্লিউ যাদৱে দিল্লীৰ উখলাৰ পৰা গ্ৰেপ্তাৰ ডব্লিউ যাদৱক চিপি পৃথ্বীৰাজ ৰাজখোৱাৰ নেতৃত্বত গৈছিল আৰক্ষীৰ দল নিশা 12:30 বজাত গুৱাহাটী পল্টন বজাৰ থানালৈ অনা হয় হত্যাকাৰীটোক এই মুহূৰ্তত দিবলৈ লৈছো পৰৱৰ্তী খবৰটো মাদ্ৰাছাসমূহৰ তথ্যপাতি শীঘ্ৰেই ঠিক কৰক সংবাদ মাধ্যমৰ জৰিয়তে মাদ্ৰাছাসমূহলৈ বিশেষ আহ্বান কৰিছে বদৰুদ্দিন আজমলে যদি কোনো দুৰ্বৃত্তই আছে সকলো ঠিক কৰক চৰকাৰে সমৰ্থন কৰিব সন্দেহজনক মানুহ থাকিলে বিদায় দিয়ক নতুন মানুহক স্থান দিয়াৰ পূৰ্বে আৰক্ষীৰ পৰা ৰিপৰ্ট লওক চৰকাৰক দুখ দিলেই নহ'ব আমাৰ ভিতৰতো কোনো দুৰ্বলতা থাকিলে সময় আছে সেয়া আমি দূৰ কৰাটো উচিত দৰ্শকসকলে মন্তব্য কৰিছে সাংসদ মৌলানা বদৰুদ্দিন আজমলে এই মুহূৰ্তত দিবলৈ লৈছো পৰৱৰ্তী খবৰটো দৰ্শকসকল সাময়িকভাৱে স্থগিত ৰখা হৈছে মাদ্ৰাছা ভংগা কাৰ্য গোৱালপাৰা জিলাৰ প্ৰশাসনে সাময়িকভাৱে স্থগিত ৰাখিছে মাদ্ৰাছাৰ উচ্ছেদ আভ্যন্তৰীণ অসুবিধাৰ বাবে আজি নচলালে উচ্ছেদ চলোৱাৰ কথা দাৰোগাৰ আলাগা মাদ্ৰাছা আজি মাদ্ৰাছা উচ্ছেদ নচলাই বুলি জনালে গোৱালপাৰা জিলা প্ৰশাসনে